এভৰিৱান আজি আকৌ খানা ভিডিঅ' লৈ আহিছোঁ আৰু আজি বনাম ৰঙালাও চিকেন আৰু মাছ ফ্ৰাই গোটেইখিনি আপোনালোকক দেখুৱাম আচ্ছা বাৰু ৰঙালাও সবজি খাই কোনে কোনে ভাল পায় আপোনালোকে কমেন্ট কৰি জনাবচোন মোৰ কিন্তু খুব ভাল লাগে ৰঙালাও সবজি আৰু বিশেষকৈ ভাল লাগে যেতিয়া হকামৰ ঘৰত যে ৰঙালাও সবজিটো বনায় পনীৰৰ সৈতে তেতিয়া খুব বেছি ভাল লাগে আৰু এনেও খাই ভাল পাওঁ অৱশ্যে এইফালে বনাই আছোঁ ৰঙালাও তাৰ পাছতে বনাম চিকেন তাৰ পাছত বনাম মাছ ফ্ৰাই আজি বনোৱা দিন পৰিছে হেতু কাৰণে বনাম বতৰটো খুব ধুনিয়া আৰু এইফালে ৰঙালাও সবজি হৈ গৈছে আৰু এটা মাজৰখিনি দেখুৱা নাই অলপ অলপহে দেখুৱাইছে নহলে ভিডিঅ'টো বহুত দীঘল হৈ যায় এইফালে ৰঙালাও বনাই হৈ গ'ল এইখিনিতে সাইড কৰি ৰাখি দিম তাৰ পাছতে এতিয়া কেৰাহী পাতিছোঁ বনাম এতিয়া মই চিকেন প্ৰথমতে গৰম মছলাখিনি অকমান গ্ৰাইণ্ড কৰি লম হেতু কাৰণে অলপ ভাজি লৈছোঁ গৰম মছলা দিলে ভাল লাগে আৰু পেকেটৰ গৰম মছলাতকৈ এনেকৈ গৰম মছলাটো যেতিয়া গুৰি কৰি পিনি দিয়া যায় তেতিয়া মানে গোন্ধটো বেলেগ ওলায় আৰু ভাল লাগে খাই এইফালে মিঠাতেল ঢালিছোঁ আৰু ভিডিঅ'বিলাক চাই বাৰু আপোনালোকে কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি ভাল পায় নিশ্চয় এটা লাইক কৰি দিব মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে মোৰ প্ৰফাইলটো ফলো কৰি দিব এইফালে ঢালিলোঁ পিঁয়াজ আৰু পিঁয়াজখিনি অকণমান ৰঙা হোৱালৈ বাদ চাম এইফালে ধুনীয়াকৈ অলপ ৰঙা হৈছে আৰু পিঁয়াজটো যেতিয়া ৰঙা হৈ যায় ন ৰংটো ধুনীয়া উঠে আচ্ছা বাৰু মই জ্ঞান দিয়া নাই কিন্তু ময়ো শিকিছিলোঁ ইউটিউবত চাই চাই শিকিছিলোঁ আৰু ভাল লাগে এনেকৈ আৰু দুটামান শুকান জলকীয়া দি দিছোঁ শুকান জলকীয়াটো দিলে ৰংটো অকণমান ধুনীয়া উঠে বাকী যি হওক নহওক মোৰ কিন্তু মানে ৰং নুঠিলে একদম মনটো বেয়া লাগি যায় সেইটো কাৰণে মই ৰংটো বেছি ধ্যান দিওঁ অৱশ্যে খাবলৈ ইমান বেয়া নহয় যিসকল ব্যক্তিয়ে আজিলৈকে খাইছে তেওঁলোকে সদায় কয় যে ভালেই বনিছে বুলি বৰ্তমানলৈকে একো বেয়া কমেণ্ট পোৱা নাই তাৰপাছত এইফালে মাংসখিনি মেৰিনেট কৰি থৈছিলোঁ দি দিছোঁ কেৰাহীত আৰু ধুনীয়াকৈ সিজিছে এতিয়া অকণমান কালাৰটো উঠিছে আৰু আপোনালোকে দেখিছে আৰু অকণমান দেৰিকৈ বিলাহীখিনি দি দিছোঁ আচ্ছা বাৰু এটা কথা কওকচোন আপোনালোকে বাৰু চিকেন খালে কাৰী ভাল পায় নে ড্ৰাই ভাল পায় মই কিন্তু কাৰীহে ভাল পাওঁ কিন্তু উপায় নাই আৰু কেতিয়াবা ড্ৰাই খাওঁ আৰু কিন্তু কাৰীটো মোৰ বেছি ভাল লাগে বিশেষকৈ ভাতৰ লগত হওক বা ৰুটিৰ লগত হওক চিকেন কাৰীটো খাই বেছি ভাল লাগে বহুত ব্যক্তিয়ে কিন্তু মই দেখিছোঁ ড্ৰাইটো খাই বেছি ভাল পায় বা মানে কিন্তু ড্ৰাইটো হ'লে আকৌ এখন দাইল লাগে দালি বনাব লগা হয় সেইটো কাৰণে মই মানে কাৰী চিকেন কাৰীটোৱে ভাল পাওঁ এখন বনালে হৈ যায় আৰু আমাৰনো কি আৰু চিকেন হ'লে মোকতো আৰু একোৱেই নালাগে চব্জি মাছ মোক একোৱেই দৰকাৰ নাই অকল চিকেন কাৰী অকণমান চিকেন দুপিচমান হৈ গ'লে বাছ হৈ যাব আৰু অকণমান চাটনি হ'লে ভাল পাওঁ আৰু মই ভাতৰ লগত চাটনি খাই খুব ভাল পাওঁ বিলাহী চাটনিয়ে হওক ধনিয়া চাটনিয়ে হওক নগা ধনিয়াই হওক কিবা অকণমান চাটনি হ'লে ভাত সাজ খাবলৈ বেলেগ হয় নে নহয় কওকচোন তাৰপাছত এইফালে অকণমান লাহেকৈ পানী দি দিছোঁ উতলিছে আৰু এতিয়া লোকেল চিকেন হৈ যাব তাৰপাছত লাহেকৈ মাছ ভাজিম তাৰপাছতে আজিলৈ খানা একদম কমপ্লিট আৰু তাৰপাছত দেউতাক ধুনীয়াকৈ বাঢ়ি দিম আৰু এইফালে এতিয়া মাছ ভাজিছোঁ মাছ ফ্ৰাই কৰিছোঁ যিহেতু চিকেনৰ কাৰী আছে সেইটো কাৰণে আকৌ মই মাছৰ কাৰী বনোৱা নাই আৰু ফ্ৰাইকে কৰি দিছোঁ চিকেন মাছ ফ্ৰাই কৰি দিছোঁ চ' ভিডিঅ'টো চাই কেনেকুৱা লাগিছে মাজে মাজে আপোনালোকে কমেণ্ট কৰি জনাব আশা ৰাখিছোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই খুবেই ভাল পায় আপোনালোকে বহুত মৰম চেনেহ ছাপোৰ্ট কৰিছে আগলৈ যাতে আপোনালোকে এনেকৈ কৰি যাব মোৰ ব্লগিং চেনেলটো একদম নতুন হয় ফেচবুক পেজটো প্ৰফাইলটো মোৰ নতুন হয় আশা ৰাখিছোঁ আপোনালোকে অকণমান ছাপোৰ্ট কৰিব পাৰিলে 2-এটা ষ্টাৰ আপোনালোকে দি দিব অলপ মটিভেশ্যন আহে ষ্টাৰটো একচুৱেলি ছাপোৰ্টৰ কাৰণে এপ্ৰিচিয়েশ্যনৰ কাৰণে ষ্টাৰটো দিয়া হয় আৰু এইফালে এতিয়া দেউতাক বাঢ়ি দিছোঁ তো আজিলৈ আকৌ কেনেকুৱা লাগিলে জনাব বাই বাই